আপোনালোকে DES পোষ্টত এপ্লাই কৰিবলৈ প্ৰথমতে slp.rb.assam.in ত আপোনালোকে লগইন হৈ ল'ব। তাৰপিছত আপোনালোকে লগইন হ'লে এনেকুৱা দেখিব আৰু আপোনালোকে তাত প্ৰথমতে এটা দেখা পাব যে প্ৰথম নটিফিকেশনটো আপোনালোকে নিউ বুলি যোনটো আহি আছে application are invited from eligible candidate for filling up flowing vacancy director of economic and statistics Assam আপোনালোকে তাত ক্লিক here to apply আপোনালোকে ক্লিক কৰি দিব মই ইয়াত ক্লিক here to apply ক্লিক কৰি দিম হৈছে এটা এপ্লিকেশন নোটিছ আপোনালোকে যদি আগতে যদি এপ্লাই কৰিছে তেতিয়া হলে গো টু লগইনত কৰিব মানে আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰি থৈছে তেতিয়া হলে হেতু কৰিব আৰু যদি আপোনালোকে যদি ৰেজিষ্ট্ৰেচন বৰ্তমানলৈ কৰা নাই তেতিয়া হলে আপোনালোকে গো টু ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব মই ইয়াত বৰ্তমানলৈ ৰেজিষ্টাৰ কৰা নাই আপোনালোকক গো টু ৰেজিষ্টাৰত জয়েন দেখুৱাই দি আছো তাৰপিছত আপোনালোকে যদি 2014 চনত এই পোষ্টত যদি এপ্লাই কৰিছিল মানে এই ভ্যাকেন্সিটো 2014 চনত ওলাইছিল তেতিয়া হলে আপোনালোকে ক্লিক here to প্ৰসেছত দিব আৰু আপোনালোকে যদি কৰা নাছিল তেতিয়া হলে আপোনালোকে নিউ এপ্লিকেশন তেতিয়া আপোনালোকে ক্লিক here to apply দিব তাৰপিছত আপোনালোকে ইয়াত দেখিব ৰেজিষ্টাৰত নিউ এপ্লিকেন্ট তাৰপিছত আপোনালোকে ইয়াত ক্যান্ডিডেট নামটো ফাৰ্স্ট নামটো ইয়াত লিখিব লাগিব আমি ইয়াত আপোনালোকক সম্পূৰ্ণখিনি মোৰ ডিটেইলছ পৰা আপোনালোকক দেখাই আছো ইয়াতে মোৰ নামটো প্ৰথমতে দি লৈছো তাৰপিছত লাষ্ট নেমত মোৰ ইয়াত উপাধিটো ভৰাই আছো এতিয়া ইয়াত মই উপাধিটো ভৰাইছো আইটো দিব তাৰপিছত আপোনালোকে ইয়াত পাৰসন উইথ ডিসেবিলিটি PWD আপোনালোকৰ যদি কিবা শাৰীৰিকভাৱে অক্ষম তেতিয়া হলে আপোনালোকে ইয়েস দিব মই ইয়াত নহয় এটা কাৰণে নো দিছো তাৰপিছত কাষ্ট আপোনালোকে যোনটো কাষ্টৰ হয় আপোনালোকে সেই কাষ্টটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে যদি এক্স সাৰ্ভিসম্যান হয় তেতিয়া হলে আপোনালোকে ইয়াত ইয়েস কৰি দিব তাৰপিছত আপোনালোকৰ জেন্ডাৰ আপোনালোকে ল'ৰা হলে মেল আৰু ছোৱালী হলে ফিমেলটো দি ল'ব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ মই ইয়াত মোৰ ডেট অফ বাৰ্থটো টাইপিং কৰি দি আছো তাৰপিছত আপোনালোকে তলত দেখিছে আপোনালোকে ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো বহাব দিছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব মই ইয়াত মৰটো বহাই দিছো সো তাৰপিছত আপোনালোকৰ তলত আহিব কোৱালিফিকেশন আপোনালোকৰ কোৱালিফিকেশন কি আপোনালোকে দি ল'ব মই ইয়াত S+2 হয় তাৰপিছত আপোনালোকে ইয়াত আদাৰ কোৱালিফিকেশন আপোনালোকে ইয়াত কি কোৱালিফিকেশন আছে আপোনালোকে হেতি দিব তাৰপিছত আপোনালোকে ম্যাথছ 2 আৰু ইকোনমিক্স তাৰে এটাত ক্লিক কৰি দিব তেতিয়া আপোনালোকে প্ৰথমতে দুটাত আৰু তলত এটাত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ইমেইল আইডি আপোনালোকৰ ইমেইল আইডিটো ইয়াত বহাই দিব মই ইয়াত মোৰ ইমেইল আইডিটো বহাই দিম আপোনালোকে ইয়াত ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰটো বহাৰ পিছত আপোনালোকে দেখা পাইছে তলত পাসপোৰ্ট আৰু কনফাৰ্ম পাসপোৰ্ট আপোনালোকে পাসপোৰ্ট আৰু কনফাৰ্ম পাসপোৰ্টটো একে মাৰিব লাগিব মই ইয়াত এই দুটা মাৰি কিনে আপোনালোকক দেখাই দি আছো আপোনালোকে তলত দেখা পাইছে যে ইন্ডিয়ান সিটিজেন আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপোনালোকে তেতিয়াহে ইয়াত এপ্লাই কৰিব পাৰিব তাত আপোনালোকে ক্লিক কৰি দিব নহলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নহব মই ইয়াত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকক দেখাই দি আছো আপোনালোকৰ এনেকৈ হ'ব আপোনালোকে ইয়াত আপোনালোকৰ ফটো কিমান MB আৰু KB লাগিব আপোনালোকে সেইখিনি আগতে কৰি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই হেৰত যাব ইয়াত মই আপোনালোকৰ এইখিনি আপোনালোকে ইংৰাজীটো চাব পাৰে মই এটা চাব পাৰে তাৰপিছত ইয়া এপ্লাই হেয়াৰ আপোনালোকে দেখা পাইছে এপ্লাই হেয়াৰত মই গৈছো তাৰপিছত আপোনালোকে দেখা পাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰাতে যি কোৱালিফিকেশন দেখা দিছিল আপোনালোকৰ সেইখিনি ইয়াত শো হৈছে তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন যিমান দিছিল সেইমতে আপোনালোকে কেইটা পোষ্টত এপ্লাই কৰিব পাৰিব আপোনালোকে সেইখিনি আহিব তাৰপিছত ইয়াত মোৰ দুটা আহিছে মোৰ প্ৰাইমাৰী ইন্ডিকেটৰ তাৰপিছত আপোনালোকে এই ডটটা ক্লিক কৰাৰ পিছত আপোনালোকে সেভ এণ্ড কন্টিনিউ আপোনালোকে এইটো কাষত দেখা পাইছে আপোনালোকে সেভ এণ্ড কন্টিনিউটো ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে প্ৰিফাৰেন্স আপোনালোকে কোনটো পদত ফাৰ্স্ট প্ৰিফাৰেন্স আৰু কোনটো পদত সেকেন্ড প্ৰিফাৰেন্স দিব আপোনালোকে সেইখিনি দি ল'ব তাৰ পিছত আপোনালোকে আৰু সেভ এণ্ড কন্টিনিউ মাৰি দিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকৰ দেউতাৰ নামটো বহাব আহিছে আপোনালোকৰ দেউতাকৰ নামটো আপোনালোকে ইয়াত বহাই দিব মই ইয়াত বহাই আছো সো আপোনালোকে তাৰ তলতে দেখা পাইছে যে আপোনালোকৰ মায়াৰ নামটো আপোনালোকে তাত বহাই দিব মই ইয়াত বহাই আছো সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই লওক আপোনালোকে আৰু ইয়াত মেল দেখা পাইছে OBC দেখা পাইছে আপোনালোকে আৰু ৰিলিজনটো আপোনালোকে ইয়াত বহাব লাগিব আপোনালোকে ইয়াত আপোনালোকৰ যি ৰিলিজন হয় আপোনালোকে সেইটো বহাই কিনে আপোনালোকে সেভ এণ্ড কন্টিনিউ মাৰি দিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে আপোনালোকৰ ডিস্ট্ৰিক্ট কি হয় আপোনালোকৰ ডিস্ট্ৰিক্টটো আপোনালোকৰ যি ডিস্ট্ৰিক্ট হয় সেইটো আপোনালোকে বহাই দিব মই মোৰ ডিস্ট্ৰিক্টটো বহাই দি আছো আৰু ডিস্ট্ৰিক্টৰ তলতে আপোনালোকে পুলিচ ষ্টেচনটো দেখা পাইছে আপোনালোকে পুলিচ ষ্টেচনটো
বিচাৰি পিনে আপোনালোকক দিব। মই আপোনালোকক ইয়াত লিখাই দি আছোঁ। আপোনালোকৰ যি পুলিচ ষ্টেচন হয় আপোনালোকে সেইটো দিব। তাৰপিছত আপোনালোকে তলত দেখা পাব যে পোষ্ট অফিচ, আপোনালোকে পোষ্ট অফিচটো আপোনালোকে ইয়াত লিখি দিব লাগিব। মই ইয়াত মোৰ পোষ্ট অফিচটো লিখি দি আছোঁ। আপোনালোকে নিজৰ পোষ্ট অফিচটো আপোনালোকে ইয়াত লিখি দিব। আৰু তলত দেখা পাইছে আপোনালোকে পিন নাম্বাৰটো, ইয়াত মই মোৰ পিন নাম্বাৰটো বহাই দি আছোঁ। ইয়াত মোৰ পিন নাম্বাৰটো হৈছে। তাৰপিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ মাৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব যে ইয়াত অল্টাৰনেটিভ মোবাইল নাম্বাৰ, আপোনালোকে যদি অল্টাৰনেটিভ মোবাইল নাম্বাৰ দিব খোজে তেতিয়াহ'লে দিব পাৰে। মই ইয়াত নিদিওঁ, নিদিলেও হ'ব যিহেতু। তাৰপিছত আপোনালোকে তলত দেখা পাব যে পাৰ্মানেণ্ট এড্ৰেছ, আপোনালোকে ইয়াত ৰোড দিব পাৰে, ষ্ট্ৰীট দিব পাৰে, ৱাৰ্ড নম্বৰ আৰু ফ্লেট নম্বৰ দিব পাৰে। মই ইয়াত ৱাৰ্ড নম্বৰটো মই দিছোঁ। পঞ্চায়তৰ আপোনালোকৰ ৱাৰ্ড নম্বৰ যোনটো হয় আপোনালোকে সেইটো দিব। মই ইয়াত মোৰ 5 নম্বৰ ৱাৰ্ড হয়, মই সেইটো দি আছোঁ। তাৰপিছত আপোনালোকে আকৌ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট যি হয় আপোনালোকে সেই ডিষ্ট্ৰিক্টটো দি দিব। মই ইয়াত মোৰ ডিষ্ট্ৰিক্টটো দি আছোঁ। তাৰপিছত আপোনালোকে আৰু পুলিচ ষ্টেচনটো দিব লাগিব। মই ইয়াত মোৰ পুলিচ ষ্টেচনটো আৰু দি আছোঁ। পুলিচ ষ্টেচন আপোনালোকৰ যি হয় সেইটো দিব। তাৰপিছত আৰু সেই একেই ছেম আপোনালোকে পোষ্ট অফিচটো ইয়াত লিখি দিব লাগিব। মই ইয়াত মোৰ পোষ্ট অফিচটো লিখি দি আছোঁ। আৰু আপোনালোকৰ পোষ্ট অফিচৰ তলতে আপোনালোকৰ এইবাৰ পিন কোডটো আপোনালোকৰ আহিব। এয়া পিন কোডটো মই ইয়াত মোৰ পিন কোডটো বহাই দি আছোঁ ইয়াত। চ' আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু যদি কৰেছপণ্ডেঞ্চ এড্ৰেছটো আপোনালোকৰ একে হয় তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব পাৰিব। মোৰ ইয়াত 8 আহিল, 5 হ'ব লাগে। চ' মই ইয়াত 5 দি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত তলত যে দেখিছে বাকচটো, আপোনালোকে এইখিনি এবাৰ চাই ল'ব। আপোনালোকে তাৰপিছত তলত যে দেখিছে এই বাকচটো, আপোনালোকে এই বাকচটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ এড্ৰেছটো ইয়াত আহি যাব। চ' তাৰপিছত আপোনালোকে আৰু সেই ছেভ এণ্ড কণ্টিনিউ দিব লাগিব। তাৰপিছত আপোনালোকৰ আপলোড কৰিব লাগিব ডকুমেণ্টসমূহ। মই ইয়াত আপোনালোকক ঘূৰাই দিম। আপোনালোকৰ এনে ছেভ ইমেজ হ'লে একো নহ'ব। তাৰপিছত আপোনালোকক মই দেখাই দি আছোঁ যে আপলোড ইমেজ, আপোনালোকে ইয়াত ড্ৰেগ এণ্ড ড্ৰপত যে দেখা পাইছে আপোনালোকে তাত এনে চিম্পলি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহিব। তাৰপিছত আপোনালোকে মোবাইলত কৰিলে ইয়াত ডাউনলোডত যাব লাগিব। ডাউনলোডত গ'লে আপোনালোকৰ যিটো ফাইলত আছে, মই ইয়াত গেলাৰীত আছে, মই গেলাৰীত গৈছোঁ। তাৰপিছত মোৰ ইয়াত ফটোটো মই দি দিম। মই ইয়াত ফটোটো আপোনালোকে সম্পূৰ্ণ আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকে চাইজ মিলি ল'ব। তাৰপিছত লৈ পিনে আপোনালোকে এটা বেলেগ ফাইলত এটা থৈ দিব। তাৰপিছত আপোনালোকে ইয়াত যাতে দিয়াতে সুবিধা হয়, আপোনালোকে যাতে বিচাৰি থাকিব নালাগে। মই ইয়াত সকলোখিনি ডকুমেণ্ট ইয়াত ভৰাই দি আছোঁ। আৰু আপোনালোকে এইখিনি আপোনালোকৰ মোবাইলতে কৰিব পাৰিব। আপোনালোকে মোবাইলতে তেনেকুৱা প্লে ষ্ট'ৰত বহুত এপ পায়। আপোনালোকে তাত আপোনালোকৰ ইমেজৰ চাইজবোৰ কম বেছি কৰি ল'ব পাৰিম। আপোনালোকৰ ফটোটো 50 KB পৰা 450ৰ ভিতৰত হ'ব লাগিব কেবিত। তাৰপিছত বাকীবোৰ 100 পৰা 450 KB। আৰু আপোনালোকৰ ছিগনেচাৰটো আপোনালোকৰ 20ৰ পৰা 50 হ'ব। তাৰপিছত আপোনালোকে এইখিনি সকলোখিনি দি লোৱাৰ পিছত মই ইয়াত আপোনালোকক দি দেখাই আছোঁ। আপোনালোকে ছেম সেই একে প্ৰক্ৰিয়াৰে দি থাকিব। মই ইয়াত এইখিনি দি আছোঁ ফটোবোৰ। আপোনালোকৰ সকলোবোৰ ডকুমেণ্ট দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ছেভ এণ্ড কণ্টিনিউ। আপোনালোকে ইয়াত ছেভ এণ্ড কণ্টিনিউ কৰি দিব। তাৰপিছত মই ইয়াত অলপ লোডিং হ'ব, মই ইয়াত কৰি দিছোঁ। আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকৰ যদি কিবা ভুল হৈছে আপোনালোকে ইয়াত চাই ল'ব পাৰে। মই ইয়াত সকলোবোৰ চাই লৈছোঁ। আপোনালোকেও ইয়াত সকলোবোৰ ভালকৈ চাই ল'ব। আপোনালোকে সকলোবোৰ ডকুমেণ্ট চাই লোৱাৰ পিছত আপোনালোকে তলত দেখা পাব প্ৰিভিউ। আপোনালোকে ইয়াত আগতে যি দিছিল সেইবোৰ চববোৰ প্ৰিভিউত কৰিলে। তাৰপিছত আপোনালোকে দেখিব ছাবমিট এপ্লিকেশ্যন। মই ইয়াত ছাবমিট এপ্লিকেশ্যন দি মই গোটেই চাই লৈছোঁ গোটেইখিনি। তাৰপিছত আপোনালোকে এনেকৈ আহিব এটা। আপোনালোকে যদি এবাৰ ছাবমিট কৰে আপোনালোকে তাৰ এডিট কৰিব নোৱাৰিব ভুল হ'লেও। মই ইয়াত চাই লৈছোঁ, মোৰ ইয়াত ভুল নাই, য়েছ দিছোঁ। তাৰপিছত আপোনালোকৰ এনেকৈ
আহিব, অলপ লোডিং হ'ব। তাৰপিছত এনেকৈ ওপৰত আপোনালোকে দেখা পাব এইটো এপ্লিকেশ্যন আইডিটো আপোনাৰ। তাৰপিছত আপোনালোকৰ এইখিনি সকলোবোৰ আছে, তলত আপোনালোকৰ ফৰ্মখন আপোনালোকে আপলোড কৰিব পাৰিব। এইখিনি আপোনালোকে PDF কৰি ডাউনলোড দিব পাৰে। আপোনালোকে ইয়াত কাকত দেখাব একনলেজমেণ্ট, আপোনালোকে ইয়াত ভিউ ডাউনলোড, আপোনালোকে তাত ক্লিক কৰিব। মই ইয়াত ভিউ ডাউনলোডত ক্লিক কৰিম। ভিউ ডাউনলোডত ক্লিক কৰিলে ইয়াত মই ডাউনলোডত ক্লিক কৰিছোঁ, ডাউনলোড হৈ আছে। এয়া দেখা পাইছে আপোনালোকে, এইখন মোৰ ফৰ্মখন আহি গৈছে, এপ্লিকেশ্যন ফৰ্মখন। আপোনালোকে তলত প্ৰিণ্ট কৰি ল'ব পাৰে আৰু আপোনালোকে ইয়াত PDF কৰি ডাউনলোড দি থ'ব পাৰে। মই ইয়াত PDF কৰি ডাউনলোড দি থ'ম, যিহেতু মোবাইলত কৰিছোঁ। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ মোবাইলত এইটো এপ্লাই কৰিব পাৰে।